everyone, welcome you all to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে, সুৰক্ষিত আছে আৰু মই হৈ লৈছো ৰেডি আৰু আজিৰ ভিডিওটো হ'বলৈ গৈ আছে বহুত এটা স্পেশাল ব্লগ, বহুত স্পেশাল ভিডিও। ক'ত যাম, কি কৰিম, সকলোবোৰ কথা আপোনালোকে গম পাব, সেইকাৰণে ভিডিওটো স্কিপ নকৰি পিনে একদম শেষৰলৈকে চাব। So now let's get started with the video আৰু একদম স্পটত গৈ পিনেহে আপোনালোকক লগ পাম। ফাইনেলি মই আহি পাইছোঁ ইয়াতে শিশু সাৰথি, য'ত আছে আমাৰ ৰামকৃষ্ণ মিছন ৰোডত বিৰুবাৰী, আৰু ইয়াতে মই লগ পাইছোঁ আমাৰ মৰমৰ কিষাংগী বা আৰু মঞ্জিত দা। বহুত ওখ, মই বহুত চাপৰ, আৰু এয়া মঞ্জিত দা। মই বেক কেমেৰা থ্ৰুৰে ভাল পাইছোঁ আমাৰ টয়ময় টেইলছৰ মৰমৰ কিষাংগী বা আৰু মঞ্জিত দা। চ' হাই, বহুত ভাল লাগিছে লগ পাই পিনে, থেংক ইউ, হাই। আৰু ইয়াৰ পৰিৱেশটো আৰু সেইপিনে মিউজিক চলি আছে, ইয়াতে খোৱা লোৱা গোটেইখিনি আছে, ডেন্স মিউজিক গোটেইখিনি চলি আছে, আৰু ফুড কোৰ্ট আছে সেইপিনে আছে। মই গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম, আৰু অলছ' মই ফাউণ্ডাৰবিলাক ইয়াৰে যোনজন ফাউণ্ডাৰ হয় তেওঁৰ লগত কথা পাতিবলৈ ট্ৰাই কৰিম। চ' ভিডিঅ'টো একদম শেষৰলৈকে চাব। চ' আমি এতিয়া ভিতৰত আহিছোঁ, ইয়াতে ধুনীয়াকৈ কালচাৰেল প্ৰগ্ৰাম চলি আছে, ডেন্স ছিংগিং, আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। চ' এয়া ভিতৰত বহুতকেইখন ফুড কোৰ্ট বহিছে বাহিৰত, তাৰপিছত ভিতৰত এতিয়াও কালচাৰেল প্ৰগ্ৰাম চলি আছে, আৰু আমি যি গতিকে ধুনীয়াকৈ লগ পালোঁ আমাৰ টয়ময় টেইলছৰ কিষাংগী বা মঞ্জিত দাহঁতক, খুব বেছি ভাল লাগিল। আৰু আপোনালোকক মই ইয়াতে বাহিৰৰ পৰিৱেশটো দেখাইছোঁ, ধুনীয়াকৈ ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাও কৰা হৈছে। চ' য়েছ, অঁ কৈ দিয়ক ধুনীয়াকৈ কেতিয়াৰ পৰা আছে, বা আজি 36 ফাউণ্ডেশ্যন ডে হয় শিশু সাৰথি গ্ৰুপৰ, কি ক'ব বিচাৰিছে? আমি 3 বছৰ ধৰি আমাৰ এই মানে দোকান কৰি আছোঁ। আমাৰ জয়মতী মানে চেল্ফ হেল্প গ্ৰুপ, আমি মানে য'ত সুবিধা পাওঁ মানে তাতে আমি দিওঁ, আৰু বিহু মানে ধৰি লওক মাঘ বিহু, বহাগ বিহু আমি মানে দোকান দিয়া যায়, আৰু যিটো লাভ হয় সেইটো আমি মানে এনেই একাউণ্টছত থৈ দিয়া যায় আৰু। আচ্ছা, এনেকৈ। আৰু ইয়াতে আপোনালোকৰ আহি কেনেকুৱা লাগিছে? স্পেচিয়েলি বহুত ভাল লাগিছে। আৰু কেইটা বজাত আহিছিলে আজি ৰাতিপুৱা? 10টা বজাত আহিছিলে। আৰু ইয়াতে দেখিবলৈ পাইছে খুব ধুনীয়াকৈ পিঠা লাড়ু শেষেই হ'ল ন বহুতখিনি, পিঠা লাড়ু গামোচা আপোনাৰ, আৰু পিছপিনেও মই আৰু আমাৰ ট্ৰাইবছবিলাখনৰ ধুনীয়াকৈ দেখিবলৈ পাইছোঁ ইয়াতে। প্ৰিয়াছ ব্লগ, প্ৰিয়াছ ব্লগ। চ' খুব ভাল লাগিল চাব দেই, চেনেলটো বোলে ছাবস্ক্ৰাইব কৰি দিব, আৰু খুব ভাল লাগিলে। ঠিক আছে বাৰু, থেংক ইউ। আপোনালোকৰ লগতো কথা পাতি খুব বেছি ভাল লাগিলে।
তো আহক শুনো তেওঁ কি and started in a very small area. Just two children in 1987, but today we reached a large number of children from Guwahati and beyond, all over Assam as a matter of fact. Our services have also expanded. We work in the area of health and education, and also the area of advocacy of the rights of people with disabilities. So in health we do early intervention work with an effort to help families vocational cope better and minimize the disability as far as possible. And in education we do a range of kind of work. We have special education services for children and young adults with high support needs. We have inclusive education services. We also do a lot of school readiness work for young children with the idea of enabling them to go to mainstream schools as far as possible, and also vocational education for young adults with disabilities. And we have a scholarship program for students with disabilities who wish to pursue higher education. We've given a large number of scholarships over the years. In fact, over the last 2 years, we've given more than 300 scholarships to students from all over Northeast India for availing higher education opportunities. We also run a training department where we train for formal training courses, and we also do a lot of in-house training and also train others. Okay, yeah. And we have an advocacy, a disability law unit, which is one of our core services, where we do a lot of work on awareness raising about rights and entitlements. We also do legal counsel and litigation support for people with disabilities. The idea is to go as much as possible to be able to support included as contributing citizens of society. yes Rather than considered burden. as disabled yes okay. Thank you ma'am যাব ওলাইছো বাই বাই আকৌ লগ পালোঁ আৰু ভিডিঅ' আছে মনজিতা বাই প্ৰিয়াজ ব্লগত ছাবস্ক্ৰাইব কৰিব লাইক কৰিব মই নিজৰ ব্লগতে ক'বা সেইটো বায়ে কৈছে যেতিয়া অবভিয়াছলি কৰি দিব আৰু ছাবস্ক্ৰাইব থেংক ইউ বাই এতিয়া আমি যাব ওলাইছোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াতে আহি যদিও বেছি টাইম থাকিব পৰা নাই ইয়াতে আহি মানে নিজকে মানে ইমান বেছি ব্লেছড আৰু বহুত বেছি ভাল লাগিছে ইয়াতে মনটো একদম পজিটিভ এনাৰ্জি উইথ পজিটিভ লটছ এণ্ড লটছ অফ পজিটিভ ভাইবছেৰে ভৰ্তি হৈ গৈছে এণ্ড ইটছ বিন ফুল্ড উইথ পজিটিভ ভাইবছ চ' বহুত ভাল লাগিছে আহি পিনে চ' এতিয়া যাব ওলাইছোঁ